হেল্ল' গাইজ, আজি মই যাই আছোঁ টাইলছ আনিব। আমি যে টাইলছ আনিছিলোঁ বাথৰুমৰ কাৰণে, তাতে ভালেকেইটা লাগিব বুলি আমি হেৰি কৰিছিলোঁ, কাউণ্ট কৰিছিলোঁ আৰু আমি জুখি ওলাইছিলোঁ যে কেইটা লাগিব। কিন্তু কাউণ্টত এটা বস্তু ধৰা হোৱা নাছিল, মাজত যিটো পাৰ্টিশ্যন আছে, মানে ছিংগল ৰুমটোতে মানে টয়লেট আৰু বাথৰুম হ'ব ন। তো মাজত এটা পাৰ্টিশ্যন থাকিব, সেইটো হ'ল 2x3 ফুট। সেইটো এটা এনেকুৱা এটা ৱাল আছে। তো সেইটোত যে লগাব লাগিব টাইলছ, সেইটো আমি ভবা হোৱা নাই। তো তাৰ কাৰণে এখন টাইলছ কম কম পৰিছে, মানে আমি বেছিকৈ বনাইছিলোঁ, বেছি হৈছে মানে লগাই পেলাই বাকী থাকিলে হয় যদি মাজৰ পাৰ্টিশ্যনটো নাথাকিলে হয়। কিন্তু মাজৰ পাৰ্টিশ্যনটো থকাৰ কাৰণে এখন কম পৰি আছে। তো এখন আনিবলৈ মই যাই আছোঁ ৰৌতা য'ৰ পৰা আনিছিলোঁ, কাৰণ ছেম টাইলছ লাগিব। বগা টাইলছ এখন লগাইছে, বাকী এখন ৱাল বাকী আছে। তো সেইকাৰণে আৰু যিটো বেচিন আছে, বেচিনৰ ওপৰতো, বেচিনটো বাহিৰত ওলাই লৈ অহা হৈছে। বেচিনৰ কাষতো হেৰি থাকিব, কিবা কয় 2 ফুট বাই 2 ফুটৰ দুখন টাইলছ থাকিব। তো এই তিনিটা বস্তু আনিবলৈ মই ৰৌতা আহিব লগা হৈছে, কাৰণ যিটো কম পৰিছে সেইটো তাতে যদি বেলেগ লগাই দিওঁ ভাল নালাগিব, মানে নিমিলিব। আৰু সেইটো মই বেচিমাৰিত বিচাৰিলোঁ, বেচিমাৰিত নাপালোঁ। তো সেইকাৰণে মই এতিয়া ৰৌতাত যাই আছোঁ, উপায় নাই, এই এটা বস্তুৰ কাৰণে যাব লগা হৈ আছে। বাকী ব্লগটো আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ মই ৰাতিপুৱা উঠিয়েই মই কাম কৰি আছোঁ মিস্ত্ৰীৰ লগত, দেখাই দিব লাগে আৰু কিবা কিবি আনিব লাগে ওৰ পৰা তোৰ পৰা। তো মোবাইলত চাৰ্জ নাছিল মোৰ ৰাতিপুৱা, সেইকাৰণে চাৰ্জত দিছিলোঁ, সেইকাৰণে ৰাতিপুৱা ষ্টাৰ্ট কৰা নাই, কেতিয়া ষ্টাৰ্ট কৰি আছোঁ। আৰু আজি হ'ল 26 জানুৱাৰী, গণতন্ত্ৰ দিৱস। আৰু দোকানতো ভিৰ, দোকানত আব্বাও থাকিব লাগে আৰু মামাহঁতো আছে, দোকানত অলপমান ভিৰ হৈছে। তো সেইকাৰণে মই অলপমান ঘৰত লাগি দিব লগা হৈছে। ঘৰত মিস্ত্ৰীৰ লগত লাগি দিয়াৰ পিছত মই ৱাশ্বিং মেচিনটো চাফা কৰিলোঁ। ৱাশ্বিং মেচিনটো মানে পানী দিলেই ভিতৰৰ পৰা মানে লেতেৰা বস্তু ওলায়। তো মই ভাবিলোঁ যিমান বাৰ পানী দিওঁ চাফা কৰোঁ, সেই লেতেৰা বস্তুটো থাকেই। পিছত কি কৰিলোঁ, খুলিলোঁ, নেটত চাই পেলাই চালোঁ যে খুলিব পাৰি। খুলি চাই পেলাই মই দেখোঁ ইমান লেতেৰা হৈছে। মই এইটো ভিডিঅ' কৰা নাই দিয়াচোন, মানে সেয়া কাম কৰি আছিলোঁ ন, মোবাইল অনা নাছিলোঁ। ইমান লেতেৰা হৈছে, এনেও মই এতিয়া দেখাব খোজা নাই, ইমান লেতেৰা হৈছে। চাফা কৰিলোঁ, পিছত তাতে চাফা কৰোঁতে প্ৰায় 1 ঘণ্টামান লাগি গ'ল। এইটো চাফা কৰোঁতে মই, আম্মা, আব্বা, আমি তিনিজনে মিলি পূৰা চাফা কৰিলোঁ বস্তুটো। এতিয়া মই কাপোৰ ধুব ওলাইছিলোঁ, মোৰ কাপোৰখিনি। তো পানী দিওঁ, বাৰে বাৰে লেতেৰা হৈ থাকে। তো তাৰপিছত মই তেনেকেই চাফা কৰা হ'ল। চাফা কৰাৰ পিছত কাপোৰখিনি ধুব দি আহিছোঁ আৰু মই টাইলছখিনি ল'ব আহিছোঁ। টাইলছখিনি ভালে তিনি দূৰ, এইখন টাইলছৰ কাৰণে ডাঙৰ গাড়ীখন লৈ আহিব লগা হৈছে, কাৰণ স্কুটিত নাযাব 3খন টাইলছ। টাইলছৰ ওজন বহুত বেছি থাকেতো, তো সেইকাৰণে দিয়ক পিছে মই টাইলছখিনি লওঁ। মই এইটো লংপেণ্ট পিন্ধি কাম কৰিলোঁ, পূৰা লেতেৰা লাগি গৈছে, পূৰা ভিজি গৈছিলোঁ মই, পূৰা লংপেণ্টটো ভিজি গৈছে, চাৰ্টটো ভিজি গৈছে। হেৰিটো চাফা কৰোঁতে, ৱাশ্বিং মেচিনটো চাফা কৰোঁতে সেনেকৈ আহি গৈছে। আৰু কাপোৰ ক'ত সলাম, আৰু ঘৰটো পূৰা লেতেৰা হৈ আছে। কৰিডৰত তাই মিস্ত্ৰী অহা যোৱা কৰি আছে, চিমিট আনি আছে, মছলা আনি আছে, সেইকাৰণে লেতেৰা হৈ আছে। সেইকাৰণে ক'লোঁ চেঞ্জ নকৰোঁ, এনেকৈ যাওঁ, কাম কৰি আছোঁ, গম পাবই মানুহে একো নকয়। গাড়ীৰ ভিতৰত যাম। তো মই পালোঁ বৰ্তমান ঝাৰগাঁও বুলি কয় এইখিনি জেগাত। তো ইয়াৰ পৰা আৰু বেছি নাই, অলপ মানে ৰৌতা নাপাওঁতেই দোকানখন। এক পেকেট ল'লোঁ 4x2-ৰ। তো তাৰ পৰা মাজত কাটি দিলে 2x2-ৰ দুটা হৈ যাব, আৰু এটা 4x2 থাকিব 2 ফুটৰ। তো বস্তুটো মানে অলপৰ কাৰণে মানে দৰ্জা এখন মাৰিছে, মানে লাগিছে, একেবাৰে এণ্ডলৈ আহিছে। এখন দৰ্জা অলপমান খোলা আছে, মানে লকটো লাগিছে, বেছি লাহে লাহে গ'লে একো নাই। এইখন দৰ্জা ফুলকৈ লাগিছে অলপৰ কাৰণে, এইখন মানে 4 ফুটতকৈ সৰু গাড়ীখন, একো নাই, যাব লাহে লাহে যাই থাকিম। দিয়ক পিছে মই ঘৰলৈ যাওঁ, ভোকো লাগিছে, যাই পেলাই হাত মুখ ধুই ভাত খাম, তাৰপিছত আকৌ কামত লাগি যাম। কামত লাগি পেলাই পিছত গা পা ধুই ল'ম লাষ্টত একেবাৰে, ঠিক আছে। আহিছোঁ, বাকী ৰুমটো ঠিক হৈ থকা নাই, মই কাৰণ ৰাতিপুৱাই মোক আব্বাই মাতিছে, মই ডাইৰেক্ট এনেকৈ উঠি গৈছোঁ। উঠি যাই ডাইৰেক্ট মিস্ত্ৰীত কিবা দেখাই দিব লাগে, লগে লগে উঠি যায় যে মই কামত ধৰিছোঁ, পিছত আৰু অহা নাই। তো ৰুমটো চাফা কৰিব লাগিব, আৰু বিছনা চাদৰৰ পৰা আৰম্ভ কৰি মোৰ যিমান কাপোৰ আছে চব ধুব লাগিব। মই এতিয়া গামোচা পিন্ধি থাকিম আৰু এটা গেঞ্জি পিন্ধি থাকিম, বাকী চব কাপোৰ ধুবা দিম। আৰু ৱাশ্বিং মেচিনটো ঠিক কৰিছোঁ না, তো সেইটো কাৰণে ঠিক কৰিছোঁ, মানে চাফা কৰিছোঁ। তো চব ধুবা দিম আজি, কাৰণ কালি মানে আমাৰ এটা আলহী আহিব, সেইকাৰণে চব এতিয়া ধুবা দিম। চব ধুবা দিয়াৰ পিছত কাম কৰিম, তাৰপিছত গা ধুম। তাৰে আগতে মই হাত মুখ ধুই ভাত খাই ল'ম, কাৰণ মই বহুত ভোক লাগে মোৰ, কিয়বা মোৰ সোনকালে ভোক লাগি থাকে অলপ পিছে পিছে।
তো ভাতটো খাই লওঁ, ভাতটো নাখালেই কাম কৰিব নোৱাৰিম। আৰু যদি প্ৰথমতে গা ধুই লওঁ, গা ধুই পেলাই ভাত খাই লওঁ, পিছত আৰু লেতেৰা হ'ম আৰু কিবা কিবি কৰিব লাগিব, সেইকাৰণে আৰু গা ধুব লগা হ'ব। সেইকাৰণে আগতে ভাতটো খাই ল'ম। তো মই কাপোৰখিনি লৈ যাই ধুবা দিওঁ। এইটোৱে কাপোৰ বহুত ওলছি সেইটো ৰুমত, আৰু এইটো মোৰ সেই কণাৰ ৰুমটোততো আৰু বহুত আছে, এইটো উলিয়াব লাগিব। এইটো ধুব লাগিব, এইটো সিদিনা লৈ গৈছিলোঁ। বুজি আছা? জাপাই থাকে না এইখিনি। এতিয়া ইয়াৰ পৰা উলিয়াব লাগিব। এইগিলানত এই পাইটোতো দেখিলিয়ে এলাহ লাগে যেন চব ধোৱা এনেকৈ থৈ দিয়া হয়, কিন্তু এনেকৈ থ'ব নালাগে। এনেকৈ থ'লে কি হয়, এতিয়া চব ধোৱাইতো ন। নলাও এইটো নলাও। তো আজি তাতে মিস্ত্ৰী কাম কৰাৰ কাৰণে কেইদিন ধৰি এইটো বাহিৰত আছে, ৱাশ্বিং মেচিনটো। তাতে আধা কাপোৰ মোৰ দিছোঁ আৰু আধা কাপোৰ আছে। বহুত কাপোৰ মোৰ ন ভাইটি এতিয়া কাপোৰ ধুই আছে। বিছনা চাদৰ দে এটাত শুকাব দিছোঁ আগেৰখিনি, আৰু এটাত এতিয়া ফুৰিব দিছোঁ। মানে ক'লা ৰঙৰখিনি ডাৰ্ক কালাৰৰখিনি ইয়াতে দিছোঁ, বগাখিনি এক্সট্ৰাকৈ দিম, কাৰণ নহ'লে ক'লাৰ ৰংটো যাই পেলাই বগাত লাগি যায় না। দে বিটি ভাত খাব বহিছি, মই ভাতটো খাই লওঁ। হাত মুখ ধুই আছোঁ। কি আছে সৰুটোত নেকি ভাত? আঞ্জাৰ ভিতৰত আলু খাই পেটলা হৈ গৈছোঁ ময়ো, তহঁতেও পেটলা হৈ গৈছে। আলু এইটো ৰাতিৰ আঞ্জা নেকি ইতনি? হা গাজৰ আৰু মটৰ ভালে আছেতো? তই কি দি খাইছা? এইফালে কি? এইফালে দালি আছে দেখো। মই চাৰ্জাৰ এটা আনিব গৈছিলোঁ মাহীহঁতৰ, জুৰি লৈ গৈছিল এটলা মাইক্ৰ' USB-ৰ, য'ত মানে কিবা কয় আমাৰ প্ৰেছাৰ জোখা যিটো মেচিন আছে সেইটো লাগে। সেইকাৰণে এইটো দৰকাৰী লৈ আহিলোঁ। সিও মোৰ লগত গৈছিল বেকাৰীক লাগি, আৰু আহি আছে মোৰ লগতে। আঞ্জা নাখা ঐ আঞ্জা নাখা বোলে তই? কেনে হ'ব আঞ্জা নাখলি? কেনে হ'ব আঞ্জা নাখলি? এইটো হেৰি নহয়। নাই শুই থাক তাতে তাতে দিব ভাত দিব। তো এইটো কমপ্লিট হৈ গ'ল। ইমান লেতেৰা হৈ আছে এইগিলা, একেবাৰে পানী দি হেৰি হৈছে। এতিয়াতো পানী মাৰি ধুই দিব নোৱাৰা, এটা ড্ৰেইনেজ আছে, কিন্তু এতিয়া পানী মাৰি ধুই দিব নোৱাৰা, কাৰণ এখিনি হেঁত বস্তু চিমেণ্টেদি মাৰি দিছে। তো এতিয়া পানী মাৰিলে সেইখিনি সিহঁতক ভিজি মানে ক্ষয় যাব। এতিয়া বেচিনটো ইয়াতে বহাইছে, বেচিনৰ ওপৰত দুখান মজি কৈছিলোঁ কাটি পেলাই বেচিনৰ ওপৰত বহাব। তো এনেকৈ বহাইছে ধুনীয়াকৈ। আৰু এফালে যিটো এইটো ভিতৰে চিটটো বহা নাই, চিটটো পিছত বহাব। এতিয়া চাবা কি কৰিবি এতিয়া? জিংকা দেখিব লাগিব। মই আনিছোঁ গোটাইখিনি মই আনিছোঁ। সেইটো কিয় কৈছোঁ, সেইটো তলততো লেতেৰা হ'বই, তলত লেতেৰা হ'লে বৈ দেখা যাব। সেইকাৰণে ক'লা নিচিনা আনিছোঁ। ক'লা ওপৰত বগা থাকে, ওপৰত বগা দিব লাগিব, নহ'লে চব ক'লা থাকিলে মানে আন্ধাৰ হৈ থাকিব। বুজি পাইছা মা? মোৰ বুদ্ধি আছে। দেখাত বেয়া দেখা যাব। মই জানো তেতিয়াহ'লে সংসাৰৰ কাম চাম তহঁতে এনেই নাজানা বুলি কৈ থাকা, কিন্তু জানা। মই এতিয়া বাইটিক মই এতিয়া লংপেণ্টত বুটামটো খুৱাই গৈছিল, এইটো লগাব দিছোঁ। বাইটি লগাই আছে। থেংক ইউ বাইটি। কিবা কওঁ তই? কি ক'ম মই, সেইটো লগাই দি আছোঁ। গা ধুই পেলাই চব কাপোৰ পিন্ধি লৈছোঁ ঠাণ্ডা, তেল চেল লগাই লৈছোঁ। ঠাণ্ডা পানী দি গা ধুইছোঁ। গৰম পানী দি ধুলে মানে পিছত গাটো ঠাণ্ডা লাগি যায়, কাৰণ গৰম পানী ইনষ্টেণ্ট গৰম পানী পোৱা যায় না,
কিন্তু ঠাণ্ডা পানী দিলে কি হয় গাটো গৰম হ'ব খোজে তো গৰম হৈ থাকে ঠাণ্ডা পানী দিলে সেইকাৰণে গৰম লাগে গম পাইছে না ভাইটি তই লক্ষ্য কৰিছে নাই কথাটো না গৰম পানী দিলে পিছত ঠাণ্ডা লাগে ধোৱা কমাই খেলি কিন্তু ঠাণ্ডা পানী দিলি তো এতিয়া ভাল লাগি আছে গাটো এতিয়া চাহ খাম চাহ বনাইছিল তেতিয়াই কিন্তু মই আগতে গা ধুই আহিলোঁ চাহৰ লগত বহুত দিন পিছত মুড়ি খাই আছোঁ মুড়ি আৰু হাফ বিস্কুট বিছনা চাদৰখন দিনত ধুই দিয়া হৈছিল পিছত এতিয়ালৈ লগোৱা হোৱা নাই মই এতিয়া বিছনা চাদৰখন পাৰিম ইয়াতে আৰু গাৰুৰ কভাৰকেইটাও ভৰাম আই ন অলপমান বেকা হৈছে ইয়াতে কিন্তু সেইখিনি মই মিলাব পৰা নাই এফালে টানি দিলে কি হয় সেইফালৰ পৰা কোচ খাই যায় তো মই যিমানখিনি পাৰিছোঁ মই কৰিছোঁ তো এতিয়া মোৰ অলপ আব্বাৰ ঔষধ কেইটামান চাব লগা আছে কিমানখিনি শেষ হৈছে অহাকালি আনিব লাগিব সেইকাৰণে তো বাকী বেলেগ একো কাম নাই